ভিডিও এটা বনাব খুজিছোঁ। আজি লাষ্ট জীপ চাফাৰী কাজিৰঙা 21 তাৰিখ। আজি বন্ধ হ'ব কাজিৰঙা জীপ চাফাৰী। আকৌ নেক্সট অক্টোবৰত খুলিব। চক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 22 ছেপ্টেম্বৰ 2021 তাৰিখে আপোনাৰ বোকাখাটত 3000 হৰ্ণ জ্বলাইছিলে। আপোনাৰ সেই হৰ্ণৰ ছাইদি এইকেইটা গড় বনোৱা হৈছে। আপোনালোকক দেখাই আছোঁ। চব কাজিৰঙাৰ পৰিৱেশ।